जाम रोलिंग एक्शन तुम्ही कॅमेरात चालवा कॅमेरात नसपा हां मुक्सो जाम रोलिंग एक्शन किती पाहिजे শুটিঙৰ ঠাই পাই গ'লোঁ এয়া ৰুবুলৰ শ্বুটিং চলি আছে এইবাৰ আমাৰ ইয়াৰ ফৰেড জনাবৰ দোকানত এটা ৰোল হ'ব এয়া বন্ধু বান্ধৱীসকল হাপাহঁতৰ ঘৰত আলহী আহিছে এয়া আলহী নামিছে ই ৰিক্সাৰ পৰা কাপোৰ চবটো নতুনকৈ লোৱা হৈছে এয়া আলহী নামিব ই ৰিক্সাৰ পৰা নামি কিনে ইয়াত আমাৰ চকৰ পৰা চিপছ ল'ব এয়া আহিছে চিপছ ল'বলৈ দোকানত এতিয়া কেমেৰা বেলেগ এংগলৰ পৰা ল'ব এয়া শ্বুটিং চোৱা মানুহ সেইফালে চাওক সেইবিলাক কিমান জমা হয় এটা কথা বন্ধু বান্ধৱীসকল আমি ভিডিঅ'বিলাক চাই 1-2 মিনিটতে শেষ কৰি দিওঁ কিন্তু শ্বুটিং কৰোঁতে 1-2 মিনিটকে 1-2 ঘণ্টা ধৰি কৰি থাকিব লগা হয় বহুত মেহনত হয় এয়া মুকুট ভাই মানে এনেকুৱা ৰোল কৰিছে মেম্বৰৰ মানে অলপ ফকতীয়া টাইপৰ মেম্বৰ আৰু এই মানে ছোৱালী কাৰোবাৰ ঘৰত আহিলে মানে পাগল হৈ যায় যে এনেকুৱা টাইপৰ ফকতীয়া মানুহৰ এক্টিং কৰিছে কিন্তু অৰিজিনেল নহয় বন্ধু বান্ধৱীসকল এইখিনি মোৰ স্ক্ৰিপ্ট হয় লিখি দিছে আৰু এতিয়া মোক হামান ভাই মতিউৰ মেকআপ কৰি দি আছে বন্ধু বান্ধৱীসকল মই এটা কথা কওঁ কিন্তু মই এইবিলাক মেকআপ চেকআপ ভাল নাপাওঁ ইমান মানে ইহঁতে গালি পাৰে নকৰিলে তয়ো দোকানত বাকী নাপা ময়ো মানুহৰ ঘৰত কাম কৰি পইচা কেইটা নাপাওঁ মোৰে গতি আকে এচিয়ে ভাই পইচাই নেদে এই তোৰে আৰু মোৰে গতি আকে এচিয়াই তয়ো দোকানত মাল বাকী দি পইচা নাপা ময়ো মানুহৰ ঘৰত কাম কৰি পেলাই পইচা কেইটা নাপাওঁ এই আমাৰ দৰে সৰু সুৰা মানুহ চলা বৰ অসুবিধা আছে ভাই হয় দে এতিয়াতো বাকী বন্ধ কৰি দিছোঁ বিশেষকৈ মুকুট ৰুবুল তবজুল আৰুতো বাকী নেদাওৱেই চালা ইহঁতে দিম বুলি আত্মাক লাগি নেদাই বন্ধু বান্ধৱীসকল এতিয়া আমি খাই বৈ অলপ জিৰণি লৈছোঁ এয়া চব মানে নিজ কামত লাগি গৈছে নতুনকৈ গৰমো পৰি আহিছেতো মানুহখিনি ভাগৰো লাগিছে তো অলপ জিৰণি লৈছে এইবিলাক নিজ কামত ব্যস্ত মুঠতে আমাৰ খোৱা লোৱা কামটো ৰেডি হৈছে আৰু ক'ত যাব ওলছা হা মই যে কামত যাওয়ার সময়ত হেল্ল' আৰু ঘৰত অহাৰ সময়ত আহিব এইগিলাখান কি চলছি হা মোক যদি হাত ভৰি দিব পানী দিব লাগে সেইগিলা খবৰ আছে নে নাই তোৰ ইফালে আহিব নহয় না কি আৰু গাড়ীক কৈ ক'ত বুলি কওঁতে ঘূৰি যাবি মোৰ মাথা শট মাৰে 33 ভোল্টেজ কাৰেণ্ট সেই কথা মই নাজনো বুলিয়ে ভাবছি চালা 2 টকা পয়সা মোর পকেটত কম থাকতে পারে কিন্তু মান সম্মানের সম্পত্তি দি মুকেশ আম্বানির 14 গোষ্ঠীও নরে মই নাজনো বুলি ভাবছি এই মোর কথাই না ও কি নাকান কথা কথা দেরি ও মালটো পড়াই নাই নাকান চালা মই থাকো কামত আৰু এই কোনো এই উৎকটত মোর মাথা কারেন্টে শট মারা দে 14,000 ভোল্টেজত এর কারণে মই কত ওলবা নৰা হলো তারা মোর 2 টাকা পয়সা কম হব পারে কিন্তু মান সম্মানের সম্পত্তি দি আম্বানিও নরে এই মই সব মান সম্মান শেষ করলা ও কি মান সম্মান খেদলত ন মই নাজনো বুলি ভাবছা লেট মারি কাট গাড়ির লেট মারি কাট মই বাগে হরিণ খেদা দি খেদি
চিনি পাওয়া নাই মোর ওই ধীরেন দেখছে না এর বাহাদুরি কোনোদিনে তাই সরু নয় ওই মাই এই ঢাকানি মারার ধরে এমন স্কেল ডাউন আউট পার করি কি কথা কবা লাগে কি হয়েছে কো কি হচ্ছে বন্ধান লেভেলে তুই তাই মোর মান সম্মান খাইছে হে ওইটা তিরির ব্যাপার দেখছি তুই এ মাই কথা ভালকে কবি হ্যাঁ? এনার খঙতে মোর মাথাত টেম্পারেচার 700 ডিগ্রি উঠি আছে এতকে যদি ওভারলোড দবা লাগে মাথা এটাম বোমা হিলে যাওয়া দি হিলে যাব কিন্তু এই প্রভুর টকা পয়সা 2 টকা কম হব পারে কিন্তু মান সম্মান ধরালৰ ফুল হৈ আছে ওকে কাট এই দুটা হুইল খেলে কাটে তোর মালিক একদম এক নম্বর ভিডিওটো শেষলৈ চোৱাৰ বাবে ধন্যবাদ যিসকল ভিডিওটো চাই যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু নতুনকৈ অহাসকলে চেনেলটো ছাবস্ক্ৰাইব কৰিব ধন্যবাদ জয় অসম